हेलो एवरीवन की खबर केक तो देखिसे নহয় একেবাৰে গৰম গৰম কাটি আছো কেক তো ডেলিভাৰী কৰি জাস্ট আহিছো আহি পেলাই মই ভাবিলো এডিটিং কৰি দি দিও আপোনালোকক কেকৰ ভিডিঅ'বোৰ কৰি ৰখাহে হৈছে কিন্তু দিব পৰা নাই সময়ে পোৱা নাই আচলতে মানে আজি কেকৰ বজাৰো কৰিব গলো যেটো কেকবোৰ বনাই থাকো কেকৰ বস্তুবোৰটো কিনিব লাগিব নহয়নে এই কেকটো 1 ঘণ্টাত দিব লাগে বুলি কৈছিলে বৰ দিগদাৰ 1 ঘণ্টা 2 ঘণ্টা এনেকৈ সময় দিলে ডিজাইনে দিব নে ফ্ৰিজতে থব নে আইচিঙে কৰিব হয়নে ফ্ৰিজত থব লাগে কেক যেহেতু সেই কাৰণে আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে 3 ঘণ্টা 4 ঘণ্টা দি পেলাইহে মোক অৰ্ডাৰ দিব দেই কাৰণ মোৰ ছোৱালী এজনীও আছে সেই কাৰণে আৰু কেকটো মই কেনসেলে কৰিছিলো কিন্তু ছোৱালীজনী আকৌ ক'লে আৰু মানে ভণ্টিয়ে হ'ব তাই ক'লে মানে দিবৰ কাৰণে সেই কাৰণে দিলো উপায় নাই আৰু কেকৰ অৰ্ডাৰ কেনসেল কৰিবলৈ মোৰ বেছিকৈ বেয়া লাগে সেই কাৰণে কেকৰ অৰ্ডাৰ বেছিভাগ কেনসেল নকৰোৱে গতিকে কেকটো একদম সিম্পলত দিছো যেহেতু 1 ঘণ্টাত ইমানখিনি কৰিব নোৱাৰি আপোনালোকৰ কমপ্লিট লুকটো কেনেকুৱা লাগে কমেন্ট কৰি জনাব আৰু কেক অৰ্ডাৰ কৰিব বিচাৰিলে স্ক্ৰিনত নাম্বাৰটো দিয়া আছে অৰ্ডাৰ কৰিব পাৰে আৰু ইমাৰ্জেন্সি কেক অৰ্ডাৰ প্লিজ নিদিব 3-4 ঘণ্টামান আগতেই কেক অৰ্ডাৰ দিব যদি লাগে বেছিভাগ আগদিনাখনেই দিয়াটো ভাল বুলি ভাবো মই পাৰো তেতিয়া আৰু ইজি ডিজাইন মতেও বনাই দিব পাৰো গতিকে কেকটো একেবাৰে সিম্পল দুটা কালাৰ দি হোৱাইট আৰু পিংকত ৰাখি পেলাই বৰ্ডাৰটো মাৰি দিছো অকমান গ্ৰীন লিপস দি দিছো এইখিনি আছিল কেকৰ ডিজাইন একদম সিম্পল এটো আছিল হাফ কেজি ওয়েটত কেকটো আৰু অকমান চকলেট মই মাজত ক্ৰাশ কৰি দিছো ফ্ৰিজত ৰখা সময় মাত্ৰ 10-15 মিনিট ধৰক আৰু বাকিখিনি সময় কৰোতেই গল বনাওতেই গল কাৰণ অভেনতো টাইম লয় গতিকে আপোনালোকে জনাব হা কেকটোৰ কেনেকুৱা লাগিছে কমপ্লিট লুকটো আজিলৈ আহিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই